না ভিডিও হয়ে আছে আমি ফটো মাৰিছিলো একদম জমনি হৈ গ'ল তো চশমা লাগে ন লৈ লোৱা ফটো মৰা বালি রে লড়ালি পার হল মোর যৌবন হাঁহি ধেমালি রে ভরা লড়ালির দিনবোৰ আজি বাৰু কেনি গ'ল ধূলি বালি রে লড়ালি পার হল মোর যৌবন ও হাঁহি ধেমালি রে ভরা লড়ালির দিনবোৰ এতিয়া বাৰু কেনি গ'ল পুয়াতে দেখিলো তোমাকে জানানে সপোনত দেখিলো তুমি দিঠকত দেখিলো তুমি তো গাইছ আমি আহি পালোঁ ইয়াত আৰু ইয়াত আমি আৰু যাম কিন্তু ইয়াত গাড়ীখন অলপমান লেতেৰা হৈ আছে গাড়ীখন ধুই ল'ব গাড়ীখন ৱাছ কৰিবলৈ আমি সোমালোঁ তো হাই হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো আপোনালোকক মোৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আজি আমি গৈ আছোঁ থাম্বনেইল দেখি গম পাইছেই চাগে তো আজি আমি গৈ আছোঁ পাছিঘাট বৰ্তমান আমি চিয়াং নদীৰ দিশে গৈ আছোঁ চিয়াং নদীৰ তাত গৈ আপোনালোকক সম্পূৰ্ণ মনোমোহা দৃশ্য মই উপভোগ কৰিম আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিম আৰু তাৰ পাছত আমি আকৌ যাম পাহাৰৰ কাষত গৈ ধুনীয়া সেউজীয়া পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক তো এতিয়া আমি
গাড়ীত তেল ভৰাব সোমাইছোঁ তো এয়া 20 লিটাৰ ভৰাই দিব তো এইটো কোম্পানীৰ ফালৰ পৰা ফ্ৰীকৈ হয় হয় না না নিজৰ পইচা নাই কোম্পানীৰ ফালৰ পৰা ফ্ৰী ন 20 লিটাৰ আমাৰ দাদা চাকৰি কৰে ইয়াত হেৰি কৈ দিয়কচোন তো কিৰণ দাই ক'লেই তেল ফ্ৰী বুলি কোম্পানীৰ ফালৰ পৰা তেল ফ্ৰী তেওঁ পাছিঘাটৰ ডনিপলো টি ষ্টেট তেওঁ তাত কৰ্মৰত তো তেওঁ আমাক ফুৰিবলৈ মাতিছিলে আহা তোমালোক বুলি তো আমি আহিলোঁ আহি এতিয়া আমাক ফুৰাবলৈ লৈ গৈছে পাছিঘাটৰ চিয়াং নদীৰ দিশে তো চিয়াং নদীৰ দিশে গৈ আৰু তেওঁ ক'ত ক'ত লৈ যাব সম্পূৰ্ণখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো বলক আপোনালোকে ভিডিঅ'টো চাই থাকক ধূলি বালিৰে লৰালি পাৰ হ'ল মোৰ যৌৱন হাঁহি ধেমালিৰে ভৰা লৰালিৰ দিনবোৰ আজি বাৰু কেনি গ'ল ধূলি বালিৰে লৰালি পাৰ হ'ল মোৰ যৌৱন হাঁহি ধেমালিৰে ভৰা তো গাইছ আমি এতিয়া আহি পালোঁ চিয়াং নদী ভিউ চাওক ৱাও সো ভেৰি বিউটিফুল তো কেনেকুৱা লাগিলে ব্ৰ হেল্ল' ব্ৰ কেনেকুৱা লাগিছে ভাল লাগিছে তুমি আগত আহিছানে মই 3-4 হৈ গ'ল ইয়াত মইতো আজি প্ৰথম আহিছোঁ বহুত ভাল তো লাগিছে আমাৰ দাদাকে ধন্যবাদ জনাইছোঁ কিন্তু দাদাই আমাক ফুৰাব আনিছে তো বহুত বহুত ধন্যবাদ দাদাক আৰু এই ভিউ চাওক কিয় চিয়াং নদী তো এইফালে পিকনিক খাই আছে একদম তলত কিমান একদম ইমান ঠাণ্ডা বতাহ একদম গৰম হৈ আছে এতিয়া ঠাণ্ডা পৰিৱেশ বাপৰে বাপ তো আৰু পানীত 64 में जून हो जाए আৰু পানীত পুৰা হাই তো গাইজ আমি আকৌ চিয়াং নদী পাৰ হৈ আমি গৈ আছোঁ ৱেলকাম টু জৱাহৰলাল নেহৰু কলেজ পাছিঘাট তো পাৰ হৈ আমি গৈ আছোঁ আমি পাহাৰৰ দিশে আমি গৈ আছোঁ তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক তো পাহাৰৰ পৰা আমি ভিউ দেখুৱাম আৰু যিমানটো পাৰোঁ আমি
পাৰ হ'ল মোৰ যৌৱন তো গাইছ আমি আহি পালোঁ কিন্তু নাম নাজানো এতিয়া মই দাদাক সুধিব লাগিব হা বদাক এই চিয়াং নদী এইটো কিন্তু আমি এইটো 100 টকা লৈছে ৰিচিপ্ট এইটো আমি সোমাই আহোঁতে গেট আছে সৰুকৈ এটা গেট এনেকৈ বাঁহৰ লগোৱা আছে এই এনেকৈ সোমাই আহোঁতে 100 টকা দিবলগীয়া হৈছে 100 টকা আকৌ এইফালে গেট পাছ বনাব লাগে কিন্তু আমাৰ অসমত গ'লে চব ফ্ৰী মানে আমাৰ অসমৰ মানুহ বহুত ভালতো সেইকাৰণে আমাৰ এইফালে চব কিন্তু অৰুণাচল সোমোৱাৰ লগে লগে একদম লাগিব আপোনাৰ পাছ লাগিব পইচা দি সোমাব লাগিব এতিয়া টিকেট কাটি পিনে এতিয়া আমি গাড়ী সুমিয়াইছোঁ ভিডিঅ' হৈ আছে আমি ফটো মাৰিছিলোঁ একদম জন্তি হৈ গ'ল চেষ্টা দেও নেকি আছে ফটো মাৰো তো চশমা লাগে ন লৈ লোৱা ফটো মৰা হা আৰু চব ইমান ধুনীয়া ভিউ বাপৰে ধোঁৱা হৈ আছে এইটো মানে হেৰি এইটো কুঁৱলী ন এইটো কুঁৱলী বাহ কুঁৱলী বাপৰে ব্ৰ এইজন দাদা এইফালে আমাৰ মোহন এইফালেও মোহন আমাৰ ডাবল মোহন আছে আমাৰ লগত আৰু এইফালে কিৰণ দা মাই গড তো গাইজ ঘূৰিলোঁ ফুৰিলোঁ আমি চিয়াং নদীখনেই দেখালোঁ আৰু ইমান ধুনীয়া ভিউ দেখুৱালোঁ আপোনালোকক তো মোৰ এই ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পাইছে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকন প্ৰেছ কৰি দিব যাতে মোৰ আগন্তুক ভিডিঅ'বোৰ ন'টিফিকেশ্যন পাই থাকিব তো আজিলৈ টাটা বাই বাই তো ধন্যবাদ লাভ ইউ অল